হয়, সঁচাকৈ আনন্দিত হৈছোঁ আজি ইয়াতে আমাৰ শিৱসাৰৰ লগতেই মই নিজেও ইয়াতে যিহেতুকে আমন্ত্ৰণ কৰিছিলে আমাৰ এই বিদ্যালয় কৰ্তৃপক্ষই, গতিকে আজি আহিছে আৰু মানে এই অঞ্চলৰ ৰাইজসকল যিটো উৎসাহ সদায় দি আহিছে এই বিদ্যালয়টো এটা যিটো গৰিমা আছিলে আগৰে পৰাই, সেই গৰিমাটো ৰখাৰ কাৰণে আমি সদায় মানে এই অঞ্চলৰ ৰাইজসকলক মই ধন্যবাদ জ্ঞাপন কৰিব লাগিব। আৰু লগতে আমাৰ ইয়াতে যিমান টিচিং ষ্টাফ আছে আৰু বিশেষকৈ আমাৰ প্ৰিন্সিপাল ডাঙৰীয়া আৰু লগতে আমাৰ SMDCৰ প্ৰেচিডেণ্ট তেখেতকে মানে ধন্যবাদ জ্ঞাপন কৰিব লাগিব। কাৰণ এই বিদ্যালয়টো যেতিয়া মানে আগৰ দিনত মই আহোঁতে ইমান এটা উন্নত এনেকুৱা ধৰণৰ আমি দেখা নাছিলোঁ। যিটো পৰিৱেশ, এই পৰিৱেশ কিন্তু বহুত উন্নত হৈছে বুলি মই ভাবোঁ আৰু সদৌ ভৱিষ্যতে আৰু উন্নত হ'ব বুলি মই আশা ৰাখিব পাৰোঁ। আৰু আমাৰ অনাৰেবল চিফ ছাৰেও যথেষ্ট গুৰুত্ব সহকাৰে লৈ আছে যিহেতুকে এডুকেশ্যন ডিপাৰ্টমেণ্টটো, কাৰণ আপোনালোকে নিজেও দেখিছে যে আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ যথেষ্ট ট্ৰান্সফৰ্মেশ্যন হৈছে। যদিও বা হয় আমি জানো যে আমাৰ গুণোৎসৱ ৰিজাল্টটো আমি যদি আমি বেলেগ ডিষ্ট্ৰিক্টৰ লগত যদি কম্পেয়াৰ কৰোঁ আমাৰ তলত আছে, কিন্তু আমি যদি যদি আমি ষ্টাডি যদি চাওঁ, নিজক যদি যদি আমি চাওঁ যে আমাৰ যিটো ট্ৰেণ্ড, সেই ট্ৰেণ্ডটো কিন্তু ওপৰত উঠি আছে। বেলেগৰ লগতহে তলত আছোঁ, কিন্তু আমাৰ যিটো যদি আমি চাওঁ যে আমাৰ A+ সংখ্যা আমাৰ বাঢ়িছে, 4টা ডিষ্ট্ৰিক্টতো বাঢ়িছে, এৰ সংখ্যা বাঢ়িছে, কিন্তু B, C আৰু Dৰ সংখ্যাটো কমি গৈছে। গতিকে সেইটো ছাইডৰ পৰা আমিও কিন্তু লাহে লাহে, যিহেতুকে আমি জানো যে আমাৰ কিছুমান হয়তো শ্বৰ্টকমিংছ হয়তো থাকিব পাৰে, আৰু সেই বস্তুটো আমি ইতিমধ্যে ইয়াৰ ৰেক্টিফিকেশ্যন কৰাৰ কাৰণে আমি যথেষ্ট ট্ৰাই কৰিছোঁ। আৰু আমি অলৰেডি আমি এডুকেশ্যন ডিপাৰ্টমেণ্টৰ গোটেই BTCও আমি IS, DO, DI, BO আৰু আমাৰ যিসকল DPOসকল আছে বা ডিষ্ট্ৰিক্ট MIS প্ৰগ্ৰামাৰসকল আছে, তেওঁলোকৰ লগত আমি অলৰেডি মানে আলোচনা কৰিছোঁ যে আমি কেনেকৈ এই বছৰত যাতে আমাৰ গুণোৎসৱ ৰিজাল্টবিলাক বা আমাৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টবিলাক আমি কেনেকৈ ভাল কৰিব লাগে, ইতিমধ্যে আমি ষ্ট্ৰেটেজি লৈছোঁ। আৰু আশা কৰিছোঁ যে আমি আমাৰ যিমান D গ্ৰেড, সেই D গ্ৰেড আমি ডিলিট কৰিবলৈ আমি চেষ্টা কৰিম, আৰু C গ্ৰেডটো আমি কমাবলৈ চেষ্টা কৰিম। গতিকে সেইখিনি আমি কৰিছোঁ এতিয়া। স্যার, এইখন বিদ্যালয়ত যেহেতু বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্মই পৃষ্ঠাৰী কৰিছে, হয় হয়, গতিকে এইখন বিদ্যালয়ত মানে উন্নতিকৰণৰ কাৰণে BTC চৰকাৰ বিশেষ কিবা পদক্ষেপ লৈছে? পদক্ষেপ মানে আজিতো ছাৰে এইটো ডিক্লেয়াৰি দিছে যে ইয়াতে যিটো আমি মানে কি বুলি কয় ক্লাছৰুম দিয়া হৈছিলে, ACR দিয়া হৈছিলে, সেই ACRত কিন্তু প্লেন এণ্ড এষ্টিমেট কৰাৰ টাইমত মানে অকণমান প্ৰব্লেম থাকি গৈছিল বুলি কৈছে। যেনেকৈ ইয়াতে লাইটৰ ব্যৱস্থা দিয়া হোৱা নাছিলে, গতিকে সেইটোতো ইমিডিয়েট আমি দি দিমেই। প্লাছ ইয়াতে অডিটৰিয়ামে ছাৰে কথাটো কৈছে, আৰু সেইটো একেলগে প্ৰিন্সিপাল ডাঙৰীয়া হয় আৰু এডুকেশ্যন ডিপাৰ্টমেণ্ট একেলগে বহি পেলাই ইয়াত অডিটৰিয়ামৰ এটা ব্যৱস্থা কৰা হ'ব বুলি ইতিমধ্যে কোৱা হৈছে। আৰু যিখিনি লাগে, যেনেকৈ ছাপ'জ মানে স্মাৰ্ট ক্লাছেই হওক, সেইবিলাকতো আমি চাই আছোঁ। গতিকে ছেকেণ্ডাৰী লেভেলত স্মাৰ্ট ক্লাছটো যদি আমি চবতেতো প্ৰায় আছেই স্মাৰ্ট ক্লাছ আজিকালি, মানে প্ৰায় ছেকেণ্ডাৰী লেভেলত আছেই, কিন্তু সেই কথাটোত যে আমি সেইটো নাম্বাৰটো বঢ়াবৰ কাৰণে আমি চেষ্টা কৰিম, BTC ছাইডৰ পৰাও আমি চেষ্টা কৰিম সেইটো।